हेलो फ्रेंड्स नमस्कार गुड मर्निंग फ्रम शिवसागर मैं आसो बर्तमान शिवसागरत और आज हल गरु बिहु गति ये शिवसागर कि रीति नियमेरे गरु बिहु पालन करा है आमार लोवार असমৰ फाले कि रीति नियमेरे गरु बिहु पालन करा है तार एटी समूह दृश्य आपलोকক मैं देखुवा विचारिছো माने सेम एके কিন্তু কথা হল কি आमार लोवार असমৰ फाले अलपमान रीति नियम किछु बेलेग बेलेग হয় আৰু এই শিৱসাগৰত মানে আপাৰ অসমৰ ফালে অলপমান ৰীতি নিয়ম কিছু বেলেগ বেলেগ কৰা হয় গতিকে কেনেকুৱা কি ৰীতি নিয়মৰ দ্বাৰা ইয়াত কেনেকৈ গৰু বিহু পালন কৰা হয় চাওঁ আহক মাহ হালধি সানিলে গৰুবিলাকক ইয়াতে এই মালা নিদিয়ে সেইকেইডাল দিয়ে ষ্টিক কেইডাল সেইকেইডাল কি কৰে ষ্টিক কেইডালে মাৰে আকৌ গাত ষ্টিক কেইডালে মাৰে আমাৰ দীঘলতি পাতে দি নামাৰে নাকি দীঘলতি পাতে দি নামাৰে মাৰিব হে না আছে না ও দীঘলতি আচ্ছা মাখিয়তি এইটা ষ্টিক কি আছে সাত মাৰি এতিয়া গৰুকেইটা গোহালিতে মাহ হালধি সানি দিলে আৰু এতিয়া ইয়াৰ পিছত আমি গৰুকেইটা ধুৱাবলৈ লৈ যাম মানে অকলে নুধুৱাই আমাৰ সিফালে অকলে ধুৱাই কিন্তু ইয়াতে মানে 10 ঘৰ 15 ঘৰ মানুহে একেলগ হৈ গৰুবিলাক ধুৱাব সাজু হল আৰু গৰু ধুৱাব ইয়াতে আমাৰ দৰে অকলে সিঙ্গেল নুধুৱাই ইয়াত মানে 10 ঘৰ মানে 15 ঘৰ এনেকুৱাকৈ মানুহে পুৰা লগ হৈ একেলগে গৰুবিলাক গোটেই ধুৱাব Joe. এই দিলে আৰু গৰুবিলাকক পানী ছটিয়াই একদম মানে গৰুবিলাক নামি নাযায় তলতে সেইকাৰণে এই তলৰ পৰাই পুৰা গৰুবিলাকক পানীবিলাক ছটিয়াই দিছে মানে ইয়াতে একেডাল দি মাৰি দিয়ে আমাৰ ফালে ইয়াতে একেডাল দি এনেকৈ মাৰি দিয়ে আমাৰ ফালে মালা পিন্ধাই দিয়ে আৰু এই মালাকেইডাল গৰুকেইটাক মানে পিন্ধাই দিয়ে এনেকুৱা মালা বনায় আৰু মালাকেইডাল গৰুকেইটাই পিন্ধাই দিয়ে কিন্তু ইয়াতে একেডাল দি বনায় মাৰক হলালি না দে সাত কয় নেকি মানে এক্সচেঞ্জ কৰে আমাৰ ফালে মানে কি এই লাও বেঙেনাৰ এই মালা বনাই গৰুবিলাকক পিন্ধাই দিয়ে আৰু এতিয়া এনেকুৱা বনায় ষ্টিক বনাই কিনে আৰু এজনৰ ষ্টিক আন এজন মানুহে ঘৰলৈ মানে এক্সচেঞ্জ কৰে এতিয়া সাত বুলি কয় আৰু সাতবিলাক এক্সচেঞ্জ কৰে এঘৰ মানুহৰ লগত এঘৰ মানুহে মাখিয়তি আৰু এইটো সাত মানে হেৰি দিলে লৈ মাখিয়তি আৰু সাতেৰে মানে কুবাই আচ্ছা এক্সচেঞ্জ হৈ গ'ল এইবিলাক আমি খাওঁ এইবিলাক গৰু গাত মৰা এইবিলাক খাওঁ নেকি আমি এইবিলাক আচ্ছা 100 এবিধ খাব লাগে না আজি বিভিন্ন আচ্ছা আমি মোৰ ঘৰত গৰু ছাগলী একো নাই মই সেইকাৰণে লোকৰ জেগাৰ পৰা বস্তু নিবলৈ আহিছোঁ আচ্ছা মাৰিব লাগিব ন চলেন খাব লাগে ঘৰত গৰু ছাগলী নাই মই সেইকাৰণে পৰম্পৰাবিলাক বেলেগ গৰু বিহু আজিকালি কিন্তু গৰু বিহুটো আমাৰ ইয়াত গৰু বিহুটো এইটো কাৰণে কৰা হয় মানে খেতিটো আহি আছে ন আজিতো কৃষি কৰ্ম আৰম্ভণি হ'ব মানে খেতিটো এতিয়াতো আজিকালি বলদ গৰু নাইকিয়া হৈ গ'ল আচলতে এই বস্তুটো পাৱাৰ টিলাৰ বিহু হ'ব লাগে গোটেই পাৱাৰ টিলাৰে হাল বায় গোটেই এইটো কোনো গৰু হাল নাই আজিকালি এই ডবল মণিপুৰীয়া গৰু আছিল এতিয়া আকৌ নাইকিয়া হ'ল আৰু ডাঙৰ কথা হ'ল কি আমাৰ নেক্সট জেনেৰেশ্যনে খেতি কৰিবলৈ এৰি দিছেতো সেইবিলাক এটা মোৰে মাতি মই খেতি নকৰোঁৱেই নাই কাৰণ 3-4 ঘৰৰ ভিতৰত হ'ব লৈলে আগত কিন্তু আমাৰ সেই পুখুৰী এটা আছিলে আমি তাত গোটেইবোৰে লৈ যাওঁ গোটেই গাঁওখনে আজিকালি মানে মানুহবিলাক
মানুহৰ চিন্তা চাব নেৰো হৈ গৈছেতো। মানে আমাৰ লোৱাৰ অসমৰ ফালে সকলোৱে ছিংগেলকৈ ধুৱে আৰু যাৰ গৰু সিহঁতে ধৰে। মই ইয়াতে মই প্ৰথম দেখিলোঁ যে ধৰক 3 ঘৰ 4 ঘৰ মানুহে একেলগ হয়। আমাৰ টোটেল গোটেই গৰুগাল গোটাই ল'ব। আচ্ছা, তাৰমানে এইবাৰ ধৰক পানী হৈছে এবাৰ, যোৱা বছৰতে এটোপা পানী নাই, যোৱা বছৰ। সেইকাৰণে আমাৰ এতিয়া ৰাজহুৱা পুখুৰী এটা আছে, পুখুৰীটোত আমাৰ মানে প্ৰতি বছৰে আমি তাত ধুৱাওঁ। এইবাৰ পানী হোৱাৰ কাৰণে হয়তো মানুহবিলাকে চব এনেকৈ ধুৱাইছে। আমাৰ ঘৰতে নদী নাই, ওচৰতে ঘৰতে মটৰে দিয়ে ধুইছোঁ। আমাৰ ইয়াত পানীটো অভাৱ সেইকাৰণে আমাৰ কাষতে এখন নৈ দেখিবই। আগত আহিছে নি ইয়াত? নাই অহা নাই, ফাৰ্ষ্ট টাইম আছিলোঁ। আমাৰ 6 গাঁও। এতিয়া আপোনালোকে এই ষ্টিক কেইডাল দেখিলে লাও বেঙেনা মানে চাট কেইডাল মানে সেই কেইডালে মানে খুলি লাও বেঙেনাবিলাক মানে গৰুত মাৰে আৰু আমাৰ মানুহবিলাকৰ মাজতো মানে কি এজনে ইজনক মাৰে। মৰাৰ পিছত মাটিত যিবিলাক পৰি যায়, পৰি আছে এইবিলাক পৰি আছে, এইবিলাক পৰি আছে, এই তিয়ঁহ গাজৰ বা এইবিলাক বেঙেনা পৰি আছে ন, এই বস্তুবিলাক আকৌ বুটলি লৈ যায়। বুটলি লৈ পেলাই আৰু ধৰক আজি বোলে মানে কিবা খাব লাগে, আমি যেনেকৈ আমাৰ লোৱাৰ আসামৰ পৰা 7 বিহুৰ দিনা মানে 7 বিধ শাক খাওঁ, মানে ইয়াতে মানে আজি গৰু বিহুৰ দিনা এনেকুৱা এটা মানে বহুত কেইবিধ মানে চব্জি খায় আৰু এনেকুৱাকৈ এইবিলাক বুটলি লৈ যায় আৰু লৈ যাই পেলাই মানে ঘৰত বনাই খায় আৰু এনেকুৱা আৰু। গতিকে নিয়ম কিছু বেলেগ আৰু আমাৰ ফালে কিবা বেলেগ। আমাৰ ফালে যেনেকৈ মালা দিয়ে ইয়াত নিদিয়ে, ষ্টিক বনাই চাট বনাই দিয়ে আৰু সেই চাটৰ যি লাও বেঙেনা মানে গৰুত মাৰে বা মানুহবিলাকৰ এজনে সিজনক মাৰে আৰু সেই চাটকেইডাল এক্সচেঞ্জ কৰে এঘৰ মানুহৰ লগত এঘৰ মানুহ, আৰু সেই লাও বেঙেনাবিলাক যি মাটিত পৰি ৰয় সেইবিলাক আৰু বুটলি লৈ তাৰে আকৌ চব্জি বনাই খায়, মানে এনেকুৱা ধৰণৰ নিয়ম আৰু। ইয়াৰ পিছত ইয়াৰে মানুহৰ আন এটা নিয়ম হ'ল এই যে আমৰ গছত পোক এটা থাকে, আমি এনে গাঁৱলীয়া ভাষাত আমব্ৰেলা পকা বুলি কওঁ। এই পোকবিলাক দেখা পাইছে, এই পোকৰ কণীখিনি ইয়াৰে প্ৰত্যেক ঘৰ মানুহে মানে ভাজি খায়। গৰু বিহুৰ দিনা ইয়াৰ প্ৰত্যেক ঘৰ মানুহে এইবিলাক ভাজি খায়। পাৰে না কি মনে দাদা? এই বগা কণী নাকি? তুমি খাই পোৱা নাই, আজিয়ে ফাৰ্ষ্ট খাম। এইটো খাই পোৱা নাই। তেজ যায় না, এই বস্তুটো দুটা মোহাৰি শুঙি দিব লাগে। আচ্ছা, এইটো মানে মেইন কথা কেলে খায়, 100 এবিধ শাক ক'ত বিচাৰি 100 এবিধ শাক মানে সিহঁতি আনে নাই, সেইকাৰণে সিহঁতক খাই দিলে হ'ব। 100 এবিধ শাক বুটলি ঘৰত খায়, এটা খালে 101 বিধ শাকৰ সমান নহয় আৰু। সেইটোৱে আচ্ছা, মানে এতিয়া আমি আমব্ৰেলা পকা যিটো আপোনালোকে নাম শুনিছে ন, আমৰ গছত থাকে, সেই আমব্ৰেলা পকাৰ কণীটো খাম। মানে আজি 101 বিধ শাক খাব লাগে আৰু 100 বিধ শাক ক'ত বিচাৰি থাকিম, তাতকৈ এই আমব্ৰেলা পকাৰ যে কণীটো খালে মানে 101 বিধ শাকৰ সমান হৈ যায়। মানে সেইকাৰণে আমব্ৰেলা শাক মানে বিচাৰি আহিছোঁ, এনেকৈ আমব্ৰেলা পকাৰ কণীটো বিচাৰি আহিছোঁ গছৰ পৰা পাৰি লৈ আম গছডালৰ পৰা। এতিয়া এই কণীটো আমি সেই কৰি আছোঁ। এতিয়া এই গছৰ পৰা এনেকৈ কণীবিলাক পাৰি আনি পেলাই বাচন এটাত এইবিলাক জমা কৰিব, আৰু জমা কৰি পিছত মানে এইবিলাক ভাজি খাব। পানী কৰিয়ে ন মাংসটো আৰু কণীবিলাক এনেকৈ সংগ্ৰহ কৰাৰ পিছত এইবিলাক ভালকৈ ধোৱাৰ কাৰণে লৈ গৈ আছে। আৰু এটা কথা হ'ল কি, আমি আমব্ৰেলা পকা যে পাৰিবলৈ গৈছিলোঁ, এইখিনি বস্তু চাই লওক। এই আমব্ৰেলা পকা লাইফত প্ৰথমবাৰৰ বাবে আজি খাম আমব্ৰেলা পকাৰ কণীটো লাইফত প্ৰথমবাৰৰ বাবে। মানে আজি খাব লাগে আৰু আজি 101টা শাক খাব লাগে বোলে। 101টা শাকৰ খোৱাৰ পৰিৱৰ্তে এই এটা খালে তাৰমানে সেই 101 শাক খোৱাৰ নিচিনা হয় বুলি এটা সমাজত এটা প্ৰচলিত কথা এইটো। গতিকে এইটো খাই লওঁ ফাৰ্ষ্ট টাইম, মানে কি কওঁ।